দিনৰ নাট আমি আৰু সংকেতকে এই দুটা দিন আমাক যিদৰে সহায় সহযোগিতা সুধিয়া পৰামৰ্শ আগবঢ়ালে আজিও আমাৰ এই অন্তিম দিনৰ সেই দুটা দিনৰ দৰে আজিও যাতে আমাক সুধিয়া পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়ায় তাৰ প্ৰতি আমি আপোনালোকৰ ভৱিষ্যত এই সাংস্কৃতিক বিভাগত তেওঁলোকে উজ্জ্বল কামনা কৰক মই আৰু ভাল হওক ৰাইজেও ভাল পাব দৰ্শকেও ভাল পাব উদ্যোক্তাসকলকো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকক সুস্বাস্থ্য কামনা কৰোঁ নথৈ সুখী দিহা সম্ৰাট কমলা গগৈদেৱৰ দিহানামৰ মাজলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি তেখেতক আপোনালোকৰ শংকৰ গুৰু হৰি ৰাম হৰি নাম ৰখে তিনি নিবন্ধক নাচত কৰি পৰম গুৰুজনাই দি থৈ গ'ল কলিযুগত অমৃতময় নাম। আপোনাসকলে জানে একো নামে যত
বোলে কলিৰ অত্যাচাৰত জৰ্জৰিত প্ৰজা এই অত্যাচাৰ নীতি ব্যভিচাৰ দুৰ্নীতি কি গতি কলিৰ জীৱত মনুষ্যৰ দেহত আমি নাজানো আমাৰ অজ্ঞাতে নেতিবাচক শক্তি আমি আপোনাসকলক সাক্ষী Bye.
জগতৰ হৰিয়াহি পুত্ৰ হলা জগতৰ ঈশ্বৰ পুত্ৰ হিচাপে লাভ কৰিলে ইয়াতকৈ জানো জীৱনত আৰু আনন্দ আছে আৰু আনন্দ তাতোতকৈ নিজৰ প্ৰিয়জন হিচাপে কিন্তু ভাগ্য ব্ৰজৰ জগতৰ হৰিয়াহি পুত্ৰ হলা তাতোতকৈ ভাগ্যৱান কোন তৰুতি নন্দনে গোবিন্দৰ পদৰে পাইলে ভাল লাগিছে গোবিন্দৰ ভগৱন্তৰ পদৰে প্ৰতিদিনে লাভ কৰিলে তেওঁলোকৰ নিমিষতে ব্ৰজবাসী গোপিনীসকল আহি নন্দৰাণীৰ গৃহত উপস্থিত
আৰু ৰাণীক কৃষ্ণ প্ৰধানমন্ত্ৰী তেওঁলোকেতো নাজানে কৃষ্ণৰ অমৃতময় লীলা আৰু ভগৱন্তই সেয়া চাই খুব আনন্দ পাইছে বোলে কাৰ গোৱালে ইমান কষ্ট কৰি গৰু পুহিছে গাখীৰ খীৰাবলৈ যায় পৰিয়ালৰ মাকে পুতেকে একেলগে পুহিছে অৰ্থাৎ গৰু পোৱালিটো মেলি থৈ যায় প্ৰভু এদিন বা দুদিন গাখীৰ খীৰাবলৈ নাপালে বেলেগ কথা কিন্তু সদায় যদি তেনেকুৱা অৱস্থা তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধি তোক মোহন কলিয়া আজিহে বচাবি মোহন কলিয়া মেৰাই মেৰাই বান্ধি মোহন কলিয়া আজিহে বচাবি মোহন কলিয়া মেৰাই মেৰাই বোলে জপুদা বন্ধু বলল সেইকাৰণে ভগৱানক সকলোৱে বিশ্বাস কৰিব লাগে আমি মনুষ্যবিলাকে ঈশ্বৰক যিটো দিব লাগে দিবলৈ কুণ্ঠাবোধ কৰোঁ আৰু ভগৱানে কিন্তু জীৱবিলাকক সমদৃষ্টি দিয়ে কাৰণ তেওঁৰহে ল'ৰা ছোৱালী আমাৰ প্ৰতিজনে কাৰোবাৰ দুটি সন্তান কাৰোবাৰ যেনিবা তিনিটি সন্তান গোটেইকেইটাজনো আমাৰ নিজৰে নহয় আৰু পিতৃ মাতৃবিলাকে সমানে নিজে মৰম কৰোঁ ভগৱানেও তেনেধৰণে জীৱবিলাকক সমান সমদৃষ্টি দিয়ে সেই কৃষ্ণই তেতিয়া ভাবিলে বোলে কৃষ্ণ পলাই যায় যশোদা খেদি যায় কেতিয়াও হয় হয় খেদি যোৱাৰ যিমান ভাগৰ দৌৰি যোৱা সিমান ভাগৰ দৌৰি যোৱাজনৰ যিমান ভাগৰ হ'ব খেদি যোৱাজনো অৱস্থা কাহিল হ'ব তেতিয়া ভগৱন্তই ভাবিলে যে আই মাতৃগৰাকীয়ে দেখোন মোক যদি বন্ধন কৰিব হয় হয় অ জগতৰ গোসাঁই নিজে বান্ধ দিলে মাৱে দুখ এই কৃষ্ণ কলিয়া তুমি বিনে গতি হয় নাই কৃষ্ণ কলিয়া কৃষ্ণ গোসাঁই পৰম বন্ধু দামোদৰ এই ভাতৃবোধ নাটখনি মঞ্চস্থ কৰিবলৈ আমি আগবাঢ়িছোঁ সেয়ে আমি এখনি নাট আজি এখনি নাট প্ৰদৰ্শন হ'ব আপোনালোকৰ চৰণৰ যোগেদি প্ৰভু ভগৱন্তলৈ এভাগি সেৱা জনাই আজি আমি নাট ভাতৃ কৰি তেখেতসকলৰ আজি নাট ভাতৃবোধ আৰম্ভ কৰিব আমি আছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাব বিভিন্ন প্ৰান্তৰ পৰা অহা ভাওনা নাট প্ৰদৰ্শন কৰিছিল তিনিদিনীয়া কাৰ্যসূচী লৈছিল আজিৰ মানে শেষৰ দিনা আছে শেষৰ দিনা আপোনাৰ নাট প্ৰদৰ্শন কৰিব
ৰতনপুৰ গাঁও অনুষ্ঠিত হৈছিল। বিয়াত এখন ডাঙৰ প্ৰতিষ্ঠান হৈছিল আৰু ইয়াতে মানে বিভিন্ন প্ৰান্তৰ পৰা অহা মানে নাট ভাওনা আৰু প্ৰদৰ্শন কৰি গৈছে। বহুত দৰ্শক আহিছে, ইয়াতে ভাল লাগিছে। আৰু অলপ পাছতে আপোনালোকে দেখিবলৈ পাব ইয়াত মানে নাট ভাওনা প্ৰদৰ্শন কৰিব। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। Hey,
Koko illato, oro tori,
বধূ বলি হরণ করিলা এই ভানু বলি হরণ করিলা এই শ্রীরাম বলিব নিধন করিলা হেন জানি এই হেন জানি সমাপদে ইরিয়ান কাম এই পাত ভারত রাখি বল রাম নাম আর হেন জানি পূর্ণ কৰি অভিলাষ মাতৃ কৈছে তৃপ্তি সত্য ৰক্ষাৰ নিমিত্তে ত্যাগ কৰি দুখ ৰাজসিংহাসন হেৰা ৰঙে আদৰিলে বনবাসী তাপসী লগত সাৰথি কৰি জনক দুহিতা সীতা আৰু তুমি সকলোৰ লক্ষ্মণ পঞ্চৱতী বনৰ মাজত আনন্দেৰে অহা দিনে যাপিল জীৱন কিন্তু দাদা নিয়তি কি যে পৰিহাস অকণতে কাঢ়ি দিলে মন বুকুৰ মাৰি দাদা সীতা ক'ত আছা তুমি দাদা জটায়ুৰ মুখে শুনি জানকী হৰণৰ মাতনি আশাৰে
Keep on
Bye.